ৰাজ্যজুৰি যোৱা 22, 23 আৰু এই 24 তাৰিখে অসমৰ ভূমিত যিহেতু কেন্দ্ৰীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমৰ মাটিলৈ আহিব আৰু অসমৰ ভূমিত আহি ইয়াৰ আগত যিদৰে নিৰ্বাচনৰ সময়ত মিছা মিছা প্ৰতিশ্ৰুতি দি অসমীয়া জনসাধাৰণক আবেগৰ ভৰ্তি কৰি অসমীয়া মানুহৰ ভোট লৈ পেলাই তেওঁলোকে অসমীয়া জনসাধাৰণক অত্যাচাৰ কৰিলে, অসমীয়া জাতিটোক সংখ্যালঘুত পৰিণত কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিলে। তাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই যোৱাকালি 22 তাৰিখ, আজি 23 আৰু অহা 24 তাৰিখে অসমৰ জনসাধাৰণক সংগঠিত কৰি সদৌ অসম ছাত্ৰ সন্থাই জিলাই জিলাই প্ৰতিবাদ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেইমতে যোৱাকালি জোৰলৈ শোভাযাত্ৰা সমগ্ৰ অসমৰ জিলা ছাত্ৰ সন্থাসমূহে ইতিমধ্যে ৰূপায়ণ কৰিছে। আজি সমগ্ৰ অসমৰ জিলা ছাত্ৰ সন্থাসমূহে সেই জিলাৰ ৰাজহুৱা স্থানত এইদৰে সমবেত হৈ নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ প্ৰতিবাদত এইদৰে একত্ৰিত হৈ পেলাই প্ৰতিবাদ কৰিছে। মুখত কলা কাপোৰ বান্ধি কলা দিন হিচাপে, কাৰণ 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেই সময়ত অসমলৈ আহি অসমীয়া মানুহৰ আবেগক লৈ পেলাই হেতালি খেলিছিল। 14 চনৰ 16 মে'ৰ পৰা বাংলাদেশে টালি টোপোলা বান্ধি যাব লাগিব বুলি কৈ অসমৰ মানুহৰ ভোট লৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত অসমত এখন বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হৈছিল। যোৱা 4.5 বছৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমীয়া জনসাধাৰণক সংখ্যালঘুত পৰিণত কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিলে। নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 আমাৰ ওপৰত জাপি দি 43 বছৰৰ বাংলাদেশীৰ বোজা অতিৰিক্তভাৱে আমাৰ ওপৰত জাপি দিছে। হিন্দু মুছলমানৰ নামত ভাগ কৰি অসমীয়া জাতিৰ মূল কাঠামোটোত আঘাত কৰিছে আৰু সেইকাৰণে আজি এই প্ৰতিবাদ। যোৱাকালি জোৰলৈ শোভাযাত্ৰা কৰি থকা প্ৰতিবাদকাৰীসকলক পুলিচে বাধা দিছে। গুৱাহাটী মহানগৰীকে ধৰি অসমৰ বিভিন্ন জিলাত শান্তিপূৰ্ণ প্ৰতিবাদকাৰীসকলৰ লগত তেওঁলোকে বাক বিতণ্ডাত লিপ্ত হৈছে। শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ ছাত্ৰ ছাত্ৰীসকলক গুৰুলকৈ তেওঁলোকে পিটিছে, আঘাত কৰিছে। প্ৰায় 12 গৰাকী ছাত্ৰ সন্থাৰ কৰ্মীয়ে হস্পিটেলত গৈ পেলাই চিকিৎসা গ্ৰহণ কৰিব লগা হৈছে। কেইবাগৰাকীকো মূৰত আঘাত কৰিছে, হাত ভাগিছে, ভৰি ভাগিছে। এনেকুৱা কেইবাগৰাকীও ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে। গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি তেওঁলোকে সন্মুখীন হ'বলৈ ভয় কৰিছে। তাতেই গম পোৱা গৈছে যে চৰকাৰখনৰ পতন অৱশ্যম্ভাৱী। কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী অসমৰ মাটিত প্ৰৱেশ কৰাৰ সময়তে অসমৰ জনতাক সংগঠিত কৰি সদৌ অসম ছাত্ৰ সন্থাই এই প্ৰতিবাদ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই ভৱিষ্যতে এই প্ৰতিবাদ বৃহৎ আকাৰে গঢ়ি তুলিব, কাৰণ গণতান্ত্ৰিকভাৱে আন্দোলন কৰা যিসকল ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা তেওঁলোকৰ ওপৰত এইদৰে প্ৰহাৰ কৰি নিৰ্বিচাৰে তেওঁলোকক গুৰুলকৈ প্ৰহাৰ কৰি শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষককে ধৰি আৰক্ষী বিভাগে যি কৃতি ৰচিলে তাৰ ভয়াৱহ পৰিণাম অসম চৰকাৰে ভুগিব লাগিব। শোণিতপুৰ জিলাৰ মহিলা আৰক্ষী অবিহনে আমাৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদিকা পৰিস্মিতা বৰা, কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহকৰ সদস্য নয়নজ্যোতি গগৈকে ধৰি সাধাৰণ সম্পাদক মনোজ দাসসহ কেইবাগৰাকীও ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোকক মহিলা পুলিচ অবিহনে তেওঁলোকক প্ৰহাৰ কৰিছে, গুৰুলকৈ পিটিছে। গতিকে এই ঘটনাৰ ন্যায় বিচাৰি আমি মানৱ অধিকাৰ আয়োগত গোচৰ তৰাৰ সিদ্ধান্ত লৈছোঁ। অহা সোমবাৰে আমি মানৱ অধিকাৰ আয়োগৰ কাষ চাপিম, যাতে এই ধৰণৰ আৰক্ষীসকলে যিসকলে নিৰ্মমভাৱে মহিলা পুলিচ অবিহনে পৰিস্মিতা বৰাৰ গাত জুই জাপি দিছে, জুয়ে তেখেতে পিন্ধি থকা পোচাকত ইতিমধ্যে জ্বলি গৈছে। এই ধৰণৰ কৰ্মকাণ্ডৰে অসম চৰকাৰে অসমীয়া ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত নিৰ্মমভাৱে প্ৰহাৰ কৰি কাহ জাপি দিয়াৰ সময়ত যিদৰে তেওঁলোকে 5 গৰাকী ব্যক্তিক গুলীয়াই হত্যা কৰিছিল, এই মানসিকতা প্ৰত্যাহাৰ নকৰিলে সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে ৰাইজক সংগঠিত কৰি তীব্ৰ গণতান্ত্ৰিক সংগ্ৰাম কৰিবৰ কাৰণে আমি পুনৰ আগবাঢ়ি আহিম। অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, অসমীয়া ছাত্ৰ ছাত্ৰীৰ তেজেৰে তুমুৰেলি হৈ থকা তেওঁলোকে এই দৃশ্য তেওঁলোকে আৰু বেছিদিন চাই থাকিব নোৱাৰিব। অসমীয়া জনসাধাৰণে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব লাগিব। অসম চৰকাৰে তেওঁলোকৰ গৃহ বিভাগে দিয়া নিৰ্দেশৰ ভিত্তিত অসমৰ আৰক্ষীয়ে
বা অসম পুলিচে অসমৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰহাৰ কৰিছে। আজি শোণিতপুৰ জিলাৰ ছাত্ৰ ছাত্ৰীসকলক ছাত্ৰ সন্থা কৰ্মকৰ্তাসকলক কৰা আক্ৰমণ অসমীয়া ছাত্ৰ ছাত্ৰীৰ ওপৰত কৰা আক্ৰমণ হিচাপে আমি গণ্য কৰিছোঁ। আৰু ভৱিষ্যতে গণতান্ত্ৰিক প্ৰমূল্যবোধক হত্যা কৰিলে ছাত্ৰ সন্থাই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ সংগ্ৰাম কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিম। এতিয়া নৰেন্দ্ৰ মোদীয়ে আজি অসমলৈ আহিছে। মাটিৰ পট্টা দিয়াৰ নামত অসমৰ শিৱসাগৰ জিলাত তেওঁলোকে পদাৰ্পণ কৰিছে। শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ইতিমধ্যে তাত কলা বেজ পৰিধান কৰিছে, মুখত কলা কাপোৰ বান্ধি বিক্ষোভ প্ৰদৰ্শন কৰিছে। বিভিন্ন ঠাইত সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে আজি এইদৰে বিক্ষোভ প্ৰদৰ্শন কৰি প্ৰতিবাদ কৰি আছে। গতিকে অসমৰ জনসাধাৰণলৈ আমি আহ্বান জনাইছোঁ, নৰেন্দ্ৰ মোদীৰ এই মিছা কথাত আপোনালোকে ভুল নাযাব। কাৰণ 2014 চন বেছি দিন আগত নহয়, 2014 চনত অসমলৈ আহি 16 মে'ৰ পৰা বাংলাদেশে তালি টোপোলা বান্ধি যাব লাগিব বুলি কৈছিল। নাগৰিকত্ব সংশোধনী বিধেয়ক দিয়াৰ সময়ত ক্লজ 6ৰ ৰিপৰ্ট ছাবমিট কৰাৰ পিছত প্ৰতিটো দফা দাড়ি কমা সহ ৰূপায়ণ কৰা হ'ব বুলি তেওঁলোকে ঘোষণা কৰিছিল, সংসদত ঘোষণা কৰিছিল। গতিকে এই মিছলীয়া চৰকাৰখনক বিদায় দিয়া সময় সমাগত। কাৰণ সংসদত গৃহমন্ত্ৰীগৰাকীয়ে দাড়ি কমা সহ ক্লজ 6ৰ প্ৰতিবেদন ৰূপায়ণ কৰিম বুলি কৈ আমাৰ ওপৰত নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দি 43 বছৰৰ বাংলাদেশীৰ বজা জাপি দিছে। অথচ অসম চুক্তি 6 নম্বৰ দফা ৰূপায়ণৰ কোনো ব্যৱস্থা নকৰিলে। আৰু সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাই স্পষ্টকৈ কৈছোঁ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত আমাৰ আন্দোলন চলি থাকিব। নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 বাতিল নোহোৱা পৰ্যন্ত আমাৰ এই নেৰানেপেৰা সংগ্ৰাম চলি থাকিব। EIA প্ৰত্যাহাৰ কৰিব লাগিব। আমাৰ ওপৰত প্ৰাকৃতিক সম্পদসমূহ লুণ্ঠন কৰাৰ কাৰণে EIA জাপি দিছে, EIA প্ৰত্যাহাৰ কৰিব লাগিব। আৰু অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি আমাৰ যি সাংবিধানিক ৰক্ষা কবচৰ ৰিপৰ্ট ইতিমধ্যে ছাবমিট কৰা হৈছে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গঠন হোৱা উচ্চস্তৰীয় সমিতিয়ে যিহেতু এই ৰিপৰ্ট ইতিমধ্যে দাখিল কৰিছে, এই ৰিপৰ্ট এতিয়াও কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গ্ৰহণ কৰা নাই, এটা দফা আগবঢ়া নাই যোৱা 11 মাহে। গতিকে সদৌ অসম ছাত্ৰ সন্থাই পুনৰ সকীয়াই দিছোঁ, কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 বাতিল কৰিব লাগিব, অসম চুক্তি 6 নম্বৰ দফাৰ প্ৰতিবেদন ৰূপায়ণ কৰিব লাগিব আৰু EIA প্ৰত্যাহাৰ কৰিব লাগিব। এই আটাইকেইটা দাবীৰ ভিত্তিত 22, 23, 24 ইতিমধ্যে ছাত্ৰ সন্থাই এই আন্দোলন ঘোষণা কৰিছিল। পৰৱৰ্তী পৰ্যায়ত পুনৰ আন্দোলন ঘোষণা কৰা। আজি অসমৰ ৰাইজক আবুৱা ভৰাক বাদ দি আন একো কথা নাই। অসম চৰকাৰৰ সকলো জিলাৰ যিসকল SDC আছে, ASO আছে বা যিসকল ছেটেলমেণ্টৰ লগত জড়িত বিষয়া কৰ্মচাৰী আছে, তেওঁলোকে মাটিৰ পট্টা দিয়া কামটো ইতিমধ্যে 1978 চনৰ পৰাই কৰি আছে। সেই কামটোকে এটা নতুনকৈ কৰা কাম বুলি দেখুৱাই অসম চৰকাৰে অসমীয়া মানুহক আবুৱা ভৰিব বিচাৰিছে। গতিকে ইতিমধ্যে অসমৰ জনসাধাৰণে সেই কথাটো বুজি পাইছে। এইটো এটা গতানুগতিক এটা নিয়ম যে যাৰ দখলত মাটি আছে তেওঁলোকক এটা সময়ত পট্টা দিব লাগিব। আৰু সেই ধৰণৰ এটা নিয়ম মাফিক কাম একেলগে গোটাই তেওঁলোকে 1 লাখৰ ওপৰত মানুহক মাটিৰ পট্টা দিম বুলি কৈছে। এই কাম ইতিমধ্যে প্ৰত্যেকখন চৰকাৰে কৰি আহিছে। মাটিৰ পট্টা আন চৰকাৰসমূহে একেলগে এইদৰে হাজাৰ মানুহক সংগঠিত কৰি হয়তো দিয়া নাছিল, কিন্তু প্ৰত্যেকখন জিলাত যিসকল SDC আছে, যিসকল ছেটেলমেণ্টৰ লগত জড়িত বিষয়া কৰ্মচাৰী আছে, তেওঁলোকে ইতিমধ্যে মাটিৰ পট্টা প্ৰতি বছৰে প্ৰদান কৰি আহিছে। গতিকে এনেধৰণৰ হাস্যকৰ কথা এটা কৰি প্ৰধানমন্ত্ৰীয়ে অসমলৈ আহি অসমীয়া মানুহক পুনৰ আৱেগিক কৰি তেওঁলোকে ভোট লাভৰ যি প্ৰক্ৰিয়া তেওঁলোকে সমাপন কৰিলে, ইয়াৰ বিৰুদ্ধে অসমীয়া জনসাধাৰণে সজাগ হ'বৰ হ'ল, সংকল্প ল'বৰ হ'ল এওঁলোকক। কাৰণ এওঁলোকে আমাৰ ওপৰত কাজ জাপি দিছে। কাজ জাপি দি অসমীয়া মানুহৰ স্বাভিমানক তেওঁলোকে বিসৰ্জন দি দিল্লীৰ পদলেহনকাৰীৰ ভূমিকা লৈছে। গতিকে অসম চৰকাৰ, সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ যিসমূহ মন্ত্ৰী বিধায়ক তেওঁলোকে দিল্লীৰ পদলেহন কৰিব পাৰে, কিন্তু সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ জনসাধাৰণে
দিল্লীৰ ওচৰত আঁঠু লৈ জীয়াই নাথাকে। আমি সংগ্ৰাম কৰি জীয়াই আছোঁ, ভৱিষ্যতেও আমি সংগ্ৰাম আগবঢ়াই লৈ যাম।